আমি মানে আপুৰি গে মই যিদিনাখনে বিয়া পাতিছিলো তাৰ পিছৰ দিনাখনে প্ৰায় 55 জোপা তামোল ৰোপণ কৰিছিলো। তো আমি এতিয়া পালোহি ধনীৰাম কাইদেউৰ ঘৰত আৰু আহি ইমান দেখিছোঁ ধুনীয়া বাৰীখন সদায় যোনখন মোবাইলত দেখি থাকোঁ আজি আমি পালোহি ধনীৰাম ককাইদেউৰ ঘৰ আৰু আহি দেখিছোঁ কল নিছে এইফালে কল কুঁহিয়া ধুনীয়া ডাঙৰ বাৰী আৰু মাৰ সদায় ভাবি থকা দেখি থকা মোবাইলত এয়া ধনীৰাম কাইদেউৰ ঘৰ। নমস্কাৰ ককাইদেউ। আজি আমি মোবাইলত দেখি থকা মানুহজনক আজি আমি ওচৰত পালোহি আৰু এয়া চাওক কি ধুনীয়া বাৰী, চাওক কি ধুনীয়া। অ কয় এই গাড়ীৰ পিছফালে বস্তু দুটা আছে লৈ আনচোন, গছ পুলি দুটা। চাওক পুৰা শান্তি পৰিৱেশ, ব্ৰহ্মপুত্ৰ কিনাৰতে, মানে কোনো হাই হুলস্থুল নাই, আকৌ চৰাইৰ মাত কিবা মাতে কি ধুনীয়া। চাওক ৱাও, গছ পুলি পিছফালে আছে দেখিত। ধুনীয়াকৈ বহিলোঁ আমি, বহিব দিলে আৰু ইমান ধুনীয়া পৰিৱেশ আৰু মায়ে গছ পুলি লৈ আহিছিলে। মানে আপুৰি গে জ্যেষ্ঠ মধু খুব ধুনীয়া চেন আছে ইয়াৰ, বহুত ধুনীয়া, খাবলৈ ভাল, মিঠা লাগে। লেটেকু নাই, মই লেটেকু যে হেৰিয়ে বজাৰ পৰা 1 কেজি লেটেকুৰ দাম 60 টকা, এই বছৰ 120 টকা। সঁচাকে নাইকিয়া হলে এইবিলাক একেবাৰে নাই আজিকালি। মানে প্ৰজন্মইতো এইবিলাক চিনি নাপায়, কেতিয়া কোন সময়ত কি গছত কি ফল লাগে একেবাৰে নাজানা হ'ল। সেইটো কাৰণে তেনেকে মই সৰু সুৰা যিবোৰ গ্ৰাফটিং শ্ৰেণী থলুৱা প্ৰজাতিবোৰতো প্ৰায় নলগাই সকল আজিকালি মাটি গুণাগুণ জলবায়ু পৰিৱৰ্তনৰ কাৰণে, হ'লেও লগাবতো লাগিব। কয়তো মা মানে আচলতে প্ৰকৃতি প্ৰেমীয়ে হয়, বহুত মানে গছ পুলি ৰুৱে আৰু বহুত জেগাত গছ পুলি দানো কৰিছে। তো মানে আপোনাৰ লগত মানে প্ৰকৃতি মানুহে অলপ শিকিবি, তো সেইটো কাৰণে আপোনাৰ ফালে অকণমান আকৰ্ষণ টানি আনিছে ব্যক্তিসকলৰ পৰা। মই খুবেই সুখী বুলি ক'ব লাগিব বাইদেউ লগ পাই আজি। তো সেইটো মোৰ এটা সৰু মানে প্ৰচেষ্টাহে বাইদেউ, মোৰ বহুত কৰিবলগীয়া আছে, শিকিবলগীয়া আছে, জানিবলগীয়া আছে। এইখিনি সামান্যভাৱে তেনেকে চেষ্টা কৰিছো আৰু সেইটো কাৰণে নিজে যিখিনি কৰিছো যাতে আৰু আনৰ পৰা অলপ দিহা পৰামৰ্শ পাওঁ, সেই বুলিয়ে তেনেকে কিছুমান নিজে যিখিনি কৰি থকা সেইবিলাক অলপ ভাগ বতৰা কৰা হয় সামাজিক মাধ্যমত। সেয়া আৰু দাদা ভাল দেই, আপুনি মানে কৈছোঁ নহয় সিমানখিনি অহাৰ পিছত যে ইয়াত সোমাই দিব লাগিলে চব ভাও আহে মানে। কোৱাটো কিমান বছৰৰ পৰা কৰি আছে আপুনি? মই 15 চনৰ পৰা কৰি আছো ইয়াত। 13 চনতে মই ইয়ালৈ অহা হৈছিলে, যিহেতু মোৰ ঘৰটোতো ইয়াৰ পৰা আঁতৰতো। মই 13 চনৰ পৰা আহি 2 বছৰ ঋতুকালীন শস্যবিলাক কৰিলো আৰু উদ্যান শস্য মই 15 চনৰ পৰাই আৰম্ভ কৰিছো। তো বহুত ধুনীয়া, নাৰিকলখিনি বহুত ভাল লাগিছে এইখিনি। কিন্তু এইখিনিতো এতিয়া মোৰ মতে মই ধুনীয়া বুলি একেবাৰে ক'ব নোখোজো, কাৰণ ইয়াত কিছুমান মানে মই যেনেকুৱা ধৰণে লগাব লাগিছিলে, যিহেতু মই ক'তো তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ লোৱা নাই, কাম কৰা নাই, এতিয়াও যথেষ্টখিনি খুঁত থাকি গ'ল। কিন্তু সেইটো কাৰণে যে কিছুমান মানে সামাজিক মাধ্যমত যে কথাবিলাক শ্বেয়াৰ কৰি থকা হয়, মোৰ যিটো ভুল হ'ল যাতে আনৰ নহওক। কিছুমান মাটিৰ লগত কথা আছে, এনেকুৱা পদ্ধতিত ৰোপণ কৰিলে সেই গছবিলাক মানে বা গছ গছনিবিলাক সঠিক উৎপাদন হ'ব, তাৰ ওপৰত কিছুমান কথা জানিবলগীয়া থাকে। আপুনি এতিয়া বহুতখিনি বস্তু মানুহ শিকাই আছে, আমিও চাই থাকোঁ। কিন্তু এটা বস্তু কওঁ, আমাৰ ঘৰত বগৰী দুজোপা আমাৰ লগাই থৈছোঁ। এতিয়া আপোনাৰ মানে বগৰী লাগিলে ইয়াত, এতিয়া আমাৰ বগৰীজোপা কি হ'ল কয়, গোটেই বিচা লাগি শেষ কৰি দিলে। এই ব্যৱস্থাটো কি কৰা যাব? সেইটো আছে, সেইবিলাক সমাধান আছে। মোৰ এইখিনি বগৰী ইয়াত তেনেকুৱা ধৰণে লগা নাই, তাতহে বগৰী লাগিছে। আৰু আছে ন আপোনাৰ বাৰীত? আৰু আছে। এইখিনি তাৰমানে মই প্ৰথম হয়তো অলপ বহাই কোৱাৰ দৰে হয়, উজনি অসমত হয়তো মই প্ৰথম বগৰী খেতি কৰিছিলো নেকি। তেতিয়াই মই পৰীক্ষামূলকভাৱে ৰোপণ কৰিছিলো মানে। এতিয়া ইউটিউব বা এই মানে সামাজিক মাধ্যমত এতিয়া আজি 3-4 বছৰ খুব বেছি খুব চৰ্চা হৈছে। কিন্তু মই প্ৰথম তেতিয়া যেতিয়া লগাইছিলো, একো মই ইয়াৰ বিষয়ে মানে তেনেকে অভিজ্ঞ নাছিলো।
আমি যে সেই বিলাতী বগৰীটো খাওঁ সেইটো বুলিহে লগাইছিলো বিলাতী বগৰী এটা খাইছিলো হয় হয় লগোৱা হৈছিলে মানে পিছত দেখিলো মানে খুব ভাল এটা মানে সঁচাকে প্ৰজাতি বগৰী হয় বহুত ধুনীয়া ন আম টাইপ সময় হাততে ইয়াতকৈ ভাল প্ৰজাতি আছে মই যিখিনি তাত লগাইছো ইয়াতকৈ ভাল হয় এইটো হয়তো থাইলেণ্ড বুলি কয় গ্ৰীণ থাইলেণ্ড আচ্ছা 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 ডাঙৰ ডাঙৰ হয় বাৰু তাৰপিছতে সেই তাত যিখিনি লগাইছো আৰু 3টামান প্ৰজাতি আছে সামাজিক মাধ্যমৰ জৰিয়তে পাইছিলো এই গছজোপাৰ জৰিয়তে পলু পুহিব পাৰে মানে আমাৰ যিটো পাট মুগাটো বগৰী গছজোপা এইজোপা পাতৰ লগত সাদৃশ্য আছে পাট মুগাৰ লগত সেইকাৰণে বেছিকে বিচাৰ খায় ন বিচাৰি খায় বেছি খায় নুনি পাত আৰু ইয়াৰ পাতটো ছেম হয় মানে ইয়াৰ সেইটো অলপ ভালহে চাগে গুণাগুণ ক্ষেত্ৰত মই ইমান ভালদৰে মানে অভিজ্ঞ নহয় বাৰু জ্ঞাত নহয় কিন্তু কথাটো হ'ল কি মই আজি এবছৰমান আগতে পাইছিলোঁ তেনেকৈ পলু পুহিব পাৰে বুলি পাত পলুটো আৰু সেইটো কাৰণে বিচাৰে ইমান হেৰিকৈ খাই দেখি মোৰ ইয়াতো খুব খায় মাহী চাওক আপোনালোকে এই থৈ আহি দিলে মায়ে ধনিৰাম ককাইদেউৰ ঘৰত বহি আছে আপোনাক এতিয়া চাওক ছুটি লৈ পিনি ইয়াত পঢ়ি আছে মা ঠগি মেলি আপোনাক ঠগি আহি দিলে দেই এয়া চাওক বাৰীখন চাওঁ আমি অকণমান বোলক বাৰী চাওঁ আৰু এই লাইশাক খেতি কৰিছে এইফালে আচলতে তেওঁ এইখনৰ পৰাই মানে ষ্টাৰ্ট কৰিছে ভাবিছে নে কি ধুনীয়া খেতি কৰিছে ভাল ৰাইজসকল বৈ আমাৰ কাৰণে লৈ আহিছে একদম বাৰীৰ পৰা ছিঙি ধুনীয়া ধুনীয়া অমিতা এয়া চাওক বৰ ধুনীয়া বহুত ডাঙৰকৈ দিছিলে মানুহে খাবই নোৱাৰো আমি আকৌ কাটি লৈছোঁ এয়া খাইছোঁ বহুত ধুনীয়া খাই আছোঁ আমি ককাইদেউ অমিতা কিমান আছে আপোনাৰ অমিতা প্ৰায় 400 মান আছে প্ৰায় 400 তেতিয়াহ'লে এজোপা পৰা কিমানকৈ ওলায় এনেই এটা আমাক অকণমান মটিভেট এটা মই প্ৰায় কৈয়ে আছোঁ মানে এজোপা অমিতাত এবছৰত একেবাৰে নাই বুলি ক'লেও 40-50টা লাগি যায় বেছিও লাগিব পাৰে কিন্তু মোৰ বাৰু সিমান এটা নালাগিলে এইবাৰ আগৰ ষ্টেপত যিখিনি লগাইছিলোঁ সেইখিনি লাগিছিলে বাৰু এইবাৰ নলগা কাৰণটো হ'ল কি মই ভোট জলকীয়াৰ লগত একেলগে দিছিলোঁ লগত বেঙেনা আছিলে ওচৰ মানে একেবাৰে ওচৰ আছেগে দি দিয়া আছিলে সেইটো কাৰণে নাই লগা তাৰমানে অলপ ওখৰ পৰা লাগিছিলে হ'লেও লাগিছে ভালমানকেইটা এতিয়াও প্ৰায় 30টা মানকৈ এভাৰেজ কৰিছে আৰু এজোপাত ন 30টা তেতিয়াহ'লে এজোপাত যদি এনেই আমি কওঁ এনেই মানে কওঁ যদি এজোপাত কিমানকৈ দিয়ে এনেই সেইবোৰ এনেই প্ৰথম অৱস্থাত যদি বিক্ৰী কৰিব পৰা হয় এটা অমিতাৰ মূল্য একেবাৰে নাই বুলি ক'লেও 50 টকা মানে 50 টকা আহে 2 কেজিটো বেছিয়ে হয় বাৰু মই 25 টকা কেজিকৈ ধৰিছোঁ আৰু তেনেকুৱা ধৰণে এতিয়া বাৰু বজাৰখন অলপ নিম্নগামী হৈছে আৰু অমিতাৰ চাইজবোৰ সৰু সৰু হৈছে তেনেকুৱা আৰু যিহেতু মই ক'লোৱে যে আগৰবোৰতো বহুত ডাঙৰ ডাঙৰ আছিলে মানে হেৰেঙাকৈ ৰোৱা আছিলে তেনেকৈ অলপ মুকলিমূৰীয়াকৈ জেগা পালে ধুনীয়া হয় আৰু জেগা পালে এইটো এটা যথেষ্ট লাভজনক খেতি মই প্ৰায় কৈয়ে থাকোঁ আৰু এটা লাভজনক খেতি হ'লে এইটো কুঁহিয়াৰ খেতিটো এতিয়া আজিৰ তাৰিখত আমাৰ ল'ৰাবিলাকে কিছুমান কাম কৰিবলৈ লাজ কৰে কুঁহিয়াৰ চেপি মানে কৰিবলৈ লাজ কৰে কিন্তু বহুতে হয়তো সিমানখিনি কষ্ট কৰিব নিবিচাৰোঁ কিন্তু আজিকালি এটা কুঁহিয়াৰ জুচ মেচিন আহিছে খুব ধুনীয়াকৈ মই অলপ দিনৰ আগতে মোৰ পেজত দিছিলোঁ আমাৰ তিনিচুকীয়াতো সেইটো এটা মানে শাখা হৈছে গতিকে সেইটো ক্ৰয় কৰি খুব ধুনীয়াকৈ এটা ব্যৱসায় কৰিব পাৰে এতিয়া কি হয় মানে কিছুমান ব্যৱসায় কৰিবলৈ হ'লে আকৌ মানে পনীয়া সামগ্ৰী মানে কেঁচা সামগ্ৰীটো লাগে আৰু এতিয়া আমাৰ যিমানখিনি কৰদৈ বা জলফাই এইবিলাক যিহেতু আজিৰ তাৰিখত গাঁৱত আপুৰুগীয়া হৈ পৰিছে মানে কোনো মূল্য নাই থাকিলেও এনেই কাটি পেলাই দিছে কিন্তু এতিয়া যদি এইবোৰ আচাৰ বা কিবা কিবি জেলি চেলি বনায় তেতিয়া সেইবিলাকৰ মানে আদৰ বাঢ়িব তেতিয়া মানুহবোৰে ৰোপণ কৰিবলৈ চেষ্টা কৰিব এতিয়া অমিতা পাতৰ বহুতখিনি অমিতাটো খোৱাও হয় লগতে বহুতখিনি বস্তু বনায় যেনে ক্ৰীম বনায় ন ক্ৰীম বনায় চাবোন বনায় বহুত কিবা ইয়াৰ পৰা ঢেৰ ৰ মেটেৰিয়েল বনাইতো চাবোনটোতো এটা এতিয়া ইয়াত মই এতিয়া খুব ভাল লাগিছে জানে কিছুমান আমাৰ মহিলাবিলাকে বা কিছুমান ব্যক্তিয়ে বনাইছে চাবোন বিভিন্ন ধৰণে ঘৰুৱাভাৱে চাবোন প্ৰস্তুত কৰে এই অমিতাটো পকা অমিতাৰ পৰাও প্ৰস্তুত কৰিব পাৰে নেমুটো ইতিমধ্যে কিছুমানে কৰিয়ে আছে এনেকৈ হাঁহি ফূৰ্তি ধেমালি কৰি কথা পাতি কিছুমান দিহা পৰামৰ্শও ককাইদেউৰ পৰা ল'লোঁ আৰু ককাইদেউৰ যে এখন বগৰী বাৰী আছে বুলি কৈ আছে তো বলকচোন সেই বগৰী বাৰীখন আমবাৰী আৰু অমিতা বাৰীখন চাওঁ চ' গাইজ এতিয়া আমি দাদাৰ ঘৰৰ ককাইদেউৰ ঘৰৰ পৰা আহি ককাইদেউৰ পৰা অকণমান আৰু 100 মিটাৰমান দূৰত্ব থকা এখন বাৰী মেইন বাৰী এইখনে হয় আৰু কি ধুনীয়া খেতি কৰিছে
বীজ জলকীয়া লগাইছে এইবিলাক বীজ জলকীয়া আৰু অমিতা লগতে আম মধুৰি মানে বহুত ধুনীয়া মানে বহুত সাৰুৱা একদম মানে কি ধুনীয়া মাটি দেখিছে নে কি ধুনীয়া খেতি কৰিছে আৰু এইবিলাক মানে চাপতে লাগে গছবিলাক এটা সিজন নহয় এতিয়া সিজন হৈছে অমিতা সিজন এতিয়া আমি অমিতাখিনি চাম অমিতা বহুত লাগি আছিলে বাৰীৰ ওচৰতে আৰু আপোনালোকক দেখালোৱে যে অমিতা আমি একদম মানে ফ্ৰেছ অমিতা আমি খালোঁ ইয়াত আৰু এইটো এটা ধুনীয়া ককাইদেৱে চাংঘৰ এটা বনাই থৈছে আৰু অমিতাবিলাক কিমান ডাঙৰ আছে অমিতাত 2 কেজি চাওক ইয়াত ইমান একদম লাগি আছে এইটো জিৰণি ঘৰ চাংঘৰ চাংঘৰ এয়া চাওক আৰু বহুত ধুনীয়া মানে একদম এইফালে ব্ৰহ্মপুত্ৰখন লাগি আছে এইফালে বাৰীখন দেখি আছে এইফালে বতাহ মাৰি থাকিব হি বুঢ়ী দিহিং ন এখন বুঢ়ী দিহিংখন এখন বুঢ়ী দিহিঙত এনেকুৱা ঘৰবিলাক বহুত পচন্দ লাগে চব বুঢ়ী দিহিং একদম ধুনীয়া বতাহ মাৰি থাকে ন আমি এটা বনাই থৈছো সৰু খালি চাপৰ অকমান ওখ নহয় ইমান বেগ হৈ লওক পিছফালে মুখখন কৰি ল সেইফালে কৰি ল চ' আমি বাৰীৰ মাজে মাজে আমি ধনিৰাম ককাইদেউৰ লগত কথা পাতি যাম ধনিৰাম ককাইদেউ এতিয়া নতুন প্ৰজন্মৰ যোনবিলাক আমাৰ ভিন্ন বুলি কৈছোঁ আমি মানে খেতি কৰিবলৈ খুব এলাহ কৰোঁ তো কি আপুনি মানে এটা হেৰি দিব এডভাইচ দিব কি খেতি কৰিলে আমাৰ মানে আমি চলিব পাৰিমনে আমাৰ ভৱিষ্যত আছে নাই খেতি কৰি মানে নিঃসন্দেহে আছে সেইটোতো ইতিমধ্যে যিহেতু মই হাতে কামে কিছুমান কাম কৰিছোঁ ৰাইজে দেখি আছে আৰু ইয়াত আচলতে খেতি কৰাৰ মানে যিটো মাদকতা বা সেউজীয়াৰ মাজত থকা যিটো মাদকতা সেইটোৱে সুকীয়া আৰু নিজেই যিসমূহ কৰা হয় বা উৎপাদন কৰা হয় সেইসমূহ বেছিখিনি মানে নিজৰ ওপৰতে আত্মনিৰ্ভৰশীল হ'ব পৰা হয় আৰু সঁচা অৰ্থত মানে ক'বলৈ গ'লে এটা প্ৰকৃতিক ভাল পোৱা এটা মানে মানসিকতাও মানে সৃষ্টি হয় বুলি ক'ব লাগিব আৰু সেইটোৱে আচলতে যেতিয়া কিবা এটা কৰা হয় যেতিয়া ছাকচেছ হোৱা হয় বা সফল হোৱা হয় তেনেদৰে মানুহৰ মন মগজুবিলাক সেউজীয়াৰ পৰা সেউজীয়া দিশে অগ্ৰসৰ হৈ গৈ থাকে আৰু প্ৰথম অৱস্থাত যিহেতু ময়ো তেনেকৈ ঋতুকালীন শস্যবিলাকহে কৰা হৈছিলে আৰু তাৰ পৰা পৰ্যায়ক্ৰমে এতিয়া বৰ বিশেষ কিবা এটা কৰিব পাৰিছোঁ বুলি ক'ব খোজা নাই বাৰু কিন্তু সেইখিনি কৰিবলৈ চেষ্টা কৰা হৈছে গতিকে মই ভাবোঁ যে নিঃসন্দেহে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে বা আমাৰ ডেকা ল'ৰাবিলাক আছে নিশ্চয় এনেকুৱা ধৰণৰ কৰ্ম কৰি নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰিব আৰু আপোনালোকে দেখিছে এইবিলাক আপেল বগৰী ন সেই ধৰণৰ এইটো গ্ৰীণ আপেল বগৰী থাইলেণ্ড বগৰী বুলিও কয় এইটো তাৰপিছতে মোৰ ইয়াত প্ৰায় 4টামান প্ৰজাতি বগৰী আছে এইবিলাক হ'ল মানে কাশ্মীৰ বল সুন্দৰী বুলি কয় সেইটো মানে তাৰ চেপটো আপেল বগৰী বুলি কয় যে সেইটো ন তাত থকাটো আপেল বগৰী আপেল বগৰী মানে ইয়াত কেতিয়াবা মানে এইবোৰ সোমাই আকৌ বাহিৰৰ পৰা তাৰপিছত এইটো হ'ল হেৰি এইটো ভাৰত সুন্দৰী বুলি কয় ভাৰত সুন্দৰী এইবোৰ যিমানে এতিয়া মানে হেৰি পুৰঠ হৈ গৈ থাকিব সিহঁতৰ ৰংবিলাক একেবাৰে ৰঙচুৱা হিন্দুৰীয়া হৈ গৈ থাকিব এই দুটা প্ৰজাতি এইটো বাৰু নহয় তেনেকুৱা চব বেলেগ বেলেগ হয় কেইটা প্ৰজাতি আছে আপোনাৰ ইয়াত 4টা প্ৰজাতি কৰিছে আপুনি ন আৰু এইবিলাক আপোনালোকে খেতি এইবিলাক এই পচন সাৰ কেনেকৈ বনাইছে ধান কিবা কিবি হৈ সাৰটো কিমান কৰিছে বলক এতিয়া ককাইলৈ এনে কথা পাতি যাওঁ আৰু এইফালে বেঙেনা লাগিছে বহুতখিনি উজনি অসমৰ প্ৰথমজন ব্যক্তি যিজন ব্যক্তিয়ে আপেল বগৰী খেতি কৰিছিলে আৰু তেওঁ এই বগৰীবিলাক চালি আপুনি আৰু তেওঁৰ লগত কথা পাতি ইমানেই ভাল লাগে যেন আপোন সদায় লগ পাইছোঁ তেনেকুৱা যেন লাগে আৰু এতিয়া বলকচোন ককাইদেউৰ নেক্সট বাৰীখন যিখন অমিতাৰ প্ৰায় 400-500মান এনেকুৱা পুলি লগাই থৈছে আৰু কি খেতি কৰে আৰু অমিতা কেনেকুৱা প্ৰচেষ্টাত কৰে সকলোবিলাক আমি আজি শিকি ল'ম বলক ককাইদেউৰ লগত এই অমিতা বাৰীখন লৈ সোমাই যাওঁ
এই মাটি নাইট্ৰজেনটো বহাইহি আপোনাক মই তেনেকুৱা অকণমান দি দিলে লৈ যাব পাৰিব তো বন্ধুসকল আমি এতিয়া পালোহি ককাইদেউৰ এখন ধুনীয়া অমিতা বাগান তো অমিতা বাগান ককাইদেউ দেখাই আছে এখন অলপ ককাইদেউ আগফালে আছে আমি পিছে পিছে গৈ আছোঁ মাছ ফান ধুনীয়া ধুনীয়া একদম মানে এনেকুৱা খেতি কৰিছে 400-500 মান পুলিয়ে আছে অমিতা গছ তো ককাইদেউৰ লগত অকণমান কথা পাতিম তো প্ৰথমতে আপোনালোকে চাওকচোন অমিতা চাওকচোন অমিতা অমিতা তো বেলেগ বেলেগ টাইপৰ এইটো আছে গোল এইটো গোল অমিতা এইটো আছে লম্বা অমিতা অমিতা কি ধুনীয়া আৰু এইবিলাক চাওক তো এইবিলাক ককাইদেউ বেঙেনা ছিঙি আছে ককাইদেউ এই অমিতাবিলাক যে এইটো ভেটি উঠাই লয় ন ধুনীয়াকৈ এইটো তাৰমানে ভেটিটো বা ড্ৰেইন চিষ্টেম এইটো কাৰণে কৰা হয় হেৰি যে বাৰিষা ছিজনত গোটেই গুৰিবোৰ পানী সোমাই যায় যে তেতিয়া মানে গছবোৰ হালধীয়া পৰি যায় সেইটো কাৰণে মানে আচলতে অমিতাটো মানে পানী একদম মানে পানী হ'লে বেয়া হৈ যায় ন বেছি পানী বেয়া একেবাৰে বেছি খৰাং হ'লেও বেয়া সেইটো কাৰণে এইটো ড্ৰেইন চিষ্টেম কৰিব লাগে আচলতে অমিতা হ'লে এটা ভেটি উঠাব লাগে ড্ৰেইন চাই বৰষুণ দিয়াৰ লগে লগে এতিয়া পানীবোৰ ওলাই যাব পাৰে যে সেইকেইটা হেৰি হৈ গ'ল মানে কি বুলি কয় কিবা ভেঁকুৰ চেকুৰ লাগি অমিতা খেতি যদি ভাবিছোঁ মোৰ ঘৰত 2 বিঘামান মাটি আছে অমিতা খেতি কৰোঁ তেতিয়া মোৰ লাভৱান হ'বনে নিঃসন্দেহে মানে সেইখিনি কৰিব পৰা হয় মানে হ'বই কাৰণ কেলৈ এজোপা অমিতাৰ পৰা মই কৈছোঁ যথেষ্টখিনি এটা বছৰেকত উপাৰ্জন হয় গতিকে তেনেকৈ যদি কৰিবলৈ ইচ্ছা কৰা হয় কিন্তু পৰিকল্পনাবিলাক আৰম্ভণিৰ পৰাই নিজে বীজখিনি কৰি ল'ব পাৰিলে বেছি ভাল হয় তাৰপিছতে মাটিবিলাকো ভালদৰে প্ৰস্তুত কৰিব লাগে আৰু ৰাসায়নিকভাৱে নহয় জৈৱিকভাৱে যদি কৰিবলগীয়া হয় তেতিয়াহ'লে কি হয় মানে গোবৰ বা পচন সাৰবিলাক আগতীয়াকৈ প্ৰস্তুত কৰিব লাগে ধৰক এতিয়া অহা বছৰকৈ কৰিম বুলি ভাবিছে নহয় এই বছৰ মানে ফেব্ৰুৱাৰী জানুৱাৰী মাহতে তেতিয়া মানে গোবৰ চোবৰবিলাক মানে চালি শুকুৱাই ভালদৰে বস্তাত পেকিং কৰি থৈ দিলে তেতিয়া সেই ছেপ্টেম্বৰ মানতে মানে নাৰ্চাৰীতে দিব পৰা হ'ব বা পুলিখিনি প্ৰস্তুত কৰিব পৰা হ'ব তাৰপিছতে সেই সময়টোত অলপ গৰমটো থাকেতো প্ৰায় 1.5 মাহৰ মানতে মানে পুলি ৰুবলৈ হৈয়ে যায় তেতিয়া অক্টোবৰ বা অক্টোবৰ শেষৰ ভাগলৈ পুলিখিনি ৰুই দিব পৰা হ'ব পাৰেনে ভাল টাইম কোনটো ছেপ্টেম্বৰ টু অক্টোবৰ সেইটো টাইম মানে ভাল ন সেইকেইটাতো বহুত এডভান্সে হয় কিন্তু ৰোৱা সময়টোত মানে কিছুমানে ফেব্ৰুৱাৰীলৈকে ফেব্ৰুৱাৰীলৈকে ৰুব পাৰি একো নাই পুলিবোৰ অকণমান চাপৰতে ৰুব লাগে কিন্তু আৰু এতিয়া যোনটো ৰোৱা পদ্ধতিটো কেনেকুৱা মানে প্ৰথমতে গাঁতটো খান্দি মেলি তাত সাৰটো দিব লাগে মাটিখিনি হাল বাই লোৱা হ'ল চাহ মানে একেবাৰে নাই বুলি ক'লে 4-5টা মানে 1.5 মাহমানৰ ভিতৰত পেলাব লাগে দেই এতিয়া মাটিখিনি যিহেতু ভালদৰে চাহ নকৰিলে মানে আকৌ কিছুমান ভেঁকুৰৰ সমস্যা দেখা দিব সেইটো কাৰণে 1.5 মাহমানৰ ভিতৰত প্ৰায় 4-5টা হাল বোৱাৰ পিছত এনেকুৱা ধৰণৰ ড্ৰেইন চিষ্টেম কৰি দিব লাগে আৰু এই পইণ্টবিলাকত বা খুলিবিলাকত মানে 2 কেজি 4 কেজি 5 কেজি সামৰ্থ্য অনুসাৰে মানে পচন সাৰ দি দিব লাগে তাৰপিছত পুলিসমূহ তাত ৰুই দিব লাগে আৰু যেতিয়া প্ৰায় 1 ফুটমান ডাঙৰ হ'ব তেতিয়াও এবাৰ পাৰিলে মানে পচন সাৰ দি ভালদৰে গুৰিবোৰ খুচৰি ঢাকি দিব লাগে আৰু ৰোৱাৰ পিছতো ঢাকিয়ে দিব লাগে নহ'লে বেছি শুকাই যাব নহয় তাৰপিছত যেতিয়া অমিতা লাগিবলৈ আৰম্ভ কৰিব তেতিয়া আৰু এইখিনি মানে পচন সাৰ দি গুৰিবিলাক তেনেকৈ আকৌ খেৰ দি ঢাকি মালচিন পেপাৰৰ বিপৰীতে খেৰ ঢাকি দিলে বেছি ভাল হয় তেনেকুৱাকৈ ঢাকি দিয়াৰ পিছত আৰু সেইটো কৰাৰ কাৰণটো হ'ল তাৰমানে কি এইটো হাইব্ৰিড বস্তু এইটো স্বপ্না প্ৰজাতি হয় স্বপ্না প্ৰজাতি আৰু ৰেড লেডি বুলি আৰু এটা প্ৰজাতি ৰেড লেডি মানে এইটোত ধাৰাবাহিকভাৱে তেতিয়াহে লাগি থাকিব যদি অকল ৰোৱা টাইমত অলপমান পচন সাৰ বা গোবৰ দি থৈ দিয়ে তেতিয়াহ'লে কেইটামান লাগিব ৰৈ যাব মানে গছজোপা যদি এনেকৈ ধাৰাবাহিকভাৱে যদি লাগি থাকিবলৈ হয় তেতিয়াহ'লে 3টা ষ্টেপত এই বছৰটো মই এতিয়া আকৌ তেনেকৈ দিব লাগিব কিন্তু ৰাসায়নিকৰ কোনো প্ৰয়োজনে নাই জৈৱিকভাৱে কৰিব পৰা হয় এইখিনি মই তেনেকুৱা ধৰণে কৰি আছোঁ এতিয়া আপোনাৰ 2টা আছে ৰেড লেডি আছে আৰু এইটো মোৰ ৰেড লেডি নাই মোৰ গোটেইখিনি হেৰিয়ে হয় স্বপ্না ন স্বপ্না তো এয়া অকণমান মানে নিজে কৰিছে ন আৰু ককাইদেউৱে কালি বোলে এখন নতুন ট্ৰেক্টৰ আনিছে খেতি কৰিবৰ কাৰণে আকৌ এখন ট্ৰেক্টৰ এই খেতি কৰা ধনেৰে এখন ট্ৰেক্টৰ কিনিছে ব'লক এতিয়া আমি ধৰি ট্ৰেক্টৰখন চাম আৰু ট্ৰেক্টৰখন চাবলৈ আমাক লৈ গৈছে এয়া কি ধুনীয়া কিমান 2500 ইয়াত খেতি কৰিছে এইখিনি বেঙেনা হয় এইখিনি বেঙেনা নেকি এইখিনি বেঙেনা এইবিলাক জলকীয়া চক ব'লক কাজি নেমু এইখিনি কাজি নেমু 2খন বাৰী একদম দুভাগ কৰিছে
এই যে আমি কথা পাতিছিলোঁ মানে আমাৰ যদি ইয়াৰ গোটেই কাজি নেমুবিলাক বাহিৰলৈ যদি এক্সপৰ্ট কৰা এটা ব্যৱস্থা কৰি দিলে হ'লে যেন চৰকাৰে তেতিয়া মানে এই কাজি নেমুবিলাক আমাৰ ভাল আৰু সংৰক্ষণ হ'ল হ'লে আৰু এখন ককাইদেৱে কালি কিনি আনিছে এয়া চাওক এখন কিনি আনিছে কালি ককাইদেউ আপোনাৰ খেতি কৰা ধৰণে এখন নতুন এখন ট্ৰেক্টৰ তামোল বিকি আনিছে বুলি ক'ব লাগিব আগতে এটা কুঁহিয়া বেছি হণ্ডা মেচিন মানে ৱাটাৰ পাম্প ল'লো হয় হয় আৰু এইখন এতিয়া তামোল বিক্ৰী কৰি কালি আনিছোঁ তাৰপিছতে এতিয়া যিহেতু মোৰ যথেষ্টখিনি মানুহৰ প্ৰয়োজন হয় কেইবাটাও মানে অংশত আছেতো সেইকাৰণে এইবোৰ চিলিং কৰা কোৰ মৰাৰ কাৰণে মানুহৰ যথেষ্ট প্ৰয়োজন হয় আৰু মানুহ পাবলৈ নাই সেইটো কাৰণে এতিয়া এইটো কালি আনিছোঁ এইখন হ'ল আমাৰ চৰাইদেউ জিলাৰ মৰাণত থকা ভিক্টৰ ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ VF প্ৰতিষ্ঠানখনৰ পৰা আনিছোঁ এইখনৰ দাম 30,000 টকা 30,000 ন এখন মানে মিহি কৰে ন মাটিটো পুৰা বহুত ধুনীয়া বস্তু দেই আৰু এটা কথা ককাইদেউ এই আপোনাৰ যে তামোলখিনি কাহিনীটো কওক এবাৰ তামোল গছখিনি যে লগালে সেইটো গছখিনি তামোল বিকি পিনে আপুনি এখন আনিছে মই যিদিনাখনে বিয়া পাতিছিলোঁ তাৰ পিছৰ দিনাখনে প্ৰায় 55 জোপা তামোল ৰোপণ কৰিছিলোঁ মানে বৈবাহিক দিনৰ মানে স্মৃতি হিচাপে আৰু সেইখিনি এতিয়া মোটামুটি মাজে সময়ে মোৰ ল'ৰাকেইটা যিকেইটা যাৱতীয় খৰচ পাতি সেইখিনি চলি থাকে আৰু কিছুমান সৰু সুৰা কামত মাজে সময়ে যেতিয়া যিখিনি ৰাহি হয় সেইখিনি মই গছ পুলি কিনো তাৰপিছত এইবাৰ মানে সেই তামোল বিক্ৰী কৰা পইচাই এখন নতুন ট্ৰেক্টৰ আহিছে এইটো বৰ ধুনীয়া এটা মানে ককাইদেৱে বৰ ধুনীয়া টাৰ্গেট এটা লৈছিলে আৰু সেই টাৰ্গেটৰ মতে আজি বৰ ধুনীয়া এটা কাম হ'ল আৰু এনেকুৱাকৈ কৰিব পাৰে মানে এয়া চাওক মিহি 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 ভাগ আৰু যিমানবিলাক ককাইদেৱে পুলি লগাই মানে ইয়াতে প্ৰথমতে পচাই লয় এইটো এটা ঘৰ ধুনীয়া পচাবলৈ ঘৰটো আৰু ইয়াতে গোটেই পুলিবিলাক মানে এনেকৈ ভাগ ভাগ কৰিছে এইবিলাক জলকীয়া এইবিলাক জাতিলাও এইফালে কিবা পুলি তাত ধুনীয়াকৈ মানে ভাগ ভাগ কৰি পিনি ইয়াত কৰি লয় সৰুকৈ তাৰপিছত ইয়াৰ পৰা উঠাই বাৰীত ডাঙৰ ডাঙৰকৈ লগাই আছে আৰু এইবিলাক জাতিলাওখিনি কি ধুনীয়া হৈছে চাওক পাতখিনি এয়া মানে এনে খাবলৈ হ'ব এইটো স্বপ্না প্ৰজাতি অমিতা হয় এই পুলি দুটা এই দুটা এই জাতৰ মানে বেঙেনা বুলি হয় আৰু এই দুটা ভোট জলকীয়া পুলি ঘৰতে খাব পাৰিব ককাইদেউ আমাৰ কাৰণে দি পঠাইছে অমিতা পুলি বেঙেনা পুলি দি পঠাইছে তো মানে আজি পানী দিবগে লাগিব হাল বাই থৈছো নে গোবৰ চোবৰ পেলাই দুগাই ঘৰতো গোবৰ ৰাখিছিলো তাৰপিছত আৰু হেৰিয়ত দুগাই আনি থৈছো মই এতিয়া আঘোণমহীয়া হেৰি হ'ব নে ধান কাটা গোটেই গৰুবোৰ মেলি দিয়ে নে গোটেই গোবৰ বুটলি বুটলি গোটাওঁ গোটাই মেলি সেইখিনি মই আকৌ হেৰি কৰোঁ গোটাই থওঁ এটাকে দেখাইছে এইবোৰ আপোনালোকৰ আছে মোৰ গোটেইবোৰ ফাটি গৈছে নখ নাই আপোনালোকে আহক দেই আহক খাবলৈ আহক অমিতা আমাক দি পঠাইছে ঠিক আছে ফটো অ'কে বাই 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 তো গাইছ বলক আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ